हेलो दोस्तों वेलकाम टू माय यूट्यूब चैनल रंजन ब्लॉग। प्रथमे मैं गोटे অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এতিয়া বলক দেৰি নকৰা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া যাই আছোঁ আমি গৰু ধোৱা চাবলৈ, মানে আজি যিহেতু প্ৰথম বিহু মানে গৰু বিহু আজি, সেইকাৰণে আমি এতিয়া গৰু ধোৱা চাবলৈ যাই আছোঁ। তো বলক আমি দেৰি নকৰি গৰু ধোৱা চাবলৈ যাওঁ। তো বলক ये हम है और ये मेरे पीछे बेलेगोर गरु है और हम गरु धोआ साने जाने वाले हैं। এতিয়া আমি যাই আছোঁ আমৰলি পাৰা চাব। এইটো বিহুত আমৰলি খায়, আমৰলি খালে বোলে আমৰলি মানে ৰঙা পিপৰা থাকে, সেইটো আমৰলি খালে মানে যে বসন্ত বেমাৰ নহয় বোলে। মোৰ ৰয়েল এনফিল্ডৰ লগত মই যাই আছোঁ এতিয়া আমৰলি পাৰা চাব। তো বলক আমি আমৰলি পাৰা চাওঁ কেনেকৈ আমৰলি পাৰে। আমি আহি জেগাটো পাম আৰু মানে য'ত যাই আছোঁ সেইখিনি জেগা পাম। ময়ো দেখা নাই, এনে এইটো আমাৰ ভাষাত ক'ব লাগে আমৰলি বুলি কয়, মানে এটা ৰঙা যে পিপিৰা থাকে সেইটোৰ টোপ খাই বুলি গম পাওঁ। আৰু এতিয়া ময়ো খাই পোৱা নাই, মই জনাত আমৰলিৰ পোকা মানে টোপ খালে বোলে বসন্ত নহয়। তো আপোনালোকে যদি কিবা বেলেগ জানে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কি হয় আমৰলিৰ পোকা খালে জনাব। এতিয়া আমৰলিৰ পোকা আধা পাৰ হৈছে, বলক সেইখিনি চাওঁ আমি। মই এইটো বিশ্বাস কৰিব বহুত টান। আমৰলিৰ বোলে 1 কেজিত বোলে 500 টকা গুৱাহাটীত। আমাৰ ইয়াতে গড়েশ্বৰৰ কথা কৈছোঁ, মানে গড়েশ্বৰত 300-200 টকা লয় বুলি গম পাইছোঁ কেজি, কিন্তু গুৱাহাটীত বোলে 500-600-700লৈকে উঠে। এইবাৰ বা কিমান হৈছে গম নাপাওঁ, কিন্তু যোৱাবাৰৰ ৰেটটো কৈছোঁ। আৰু মই আপোনালোকে দেখা পালে আমৰলিৰ টোপ কেনেকুৱা বা আমৰলিৰ বাঁহটো পাৰে, বাঁহতে টোপ সোমাই থাকে, সেই টোপহে খায় অকল, আমৰলি পোকাটো নাখায়, অকল টোপটো খায়। এতিয়া পূৰা ৰেডি কৰি লৈছোঁ সকলোৱে, এতিয়া মাত্ৰ আমি গা ধুব। এইটো হ'ল মঠা আৰু এইটো হ'ল আম আপোনাৰ, আৰু এইটো কাজল, এইটো হ'ল হালধি, এইটো মাহৰ দালি। এইটো আমি গোটেইখিনিৰে এতিয়া গা ধুম। গা চাই ধুই ল'লোঁ। এতিয়া বলক আমি এই ৰঙালী বিহু উপলক্ষে এটা পূজা চাবলৈ যাওঁ। পূজাটো হ'ল চৰক পূজা। এইটো পূজাত তাৰমানে কি কৰে, অলপ ভয় লগা ধৰণৰ হয়, যে জিভা ফুটাই আৰু কিবা কিবি কৰে। তো বলক আমি পূজা চাবলৈ যাওঁ। চাই আছোঁ আমি এতিয়া পূজা চাবলৈ ৰয়েল এনফিল্ডৰ লগত মোৰ। তো বলক অলপ পিছতে আমি যাই পাম পূজাত। আমি আহি পালোঁ এইখিনি প্লেছত, মানুহ বহুত আছে। এতিয়া মই দেখাই আছোঁ আপোনালোকক। সবাই কিন্তু খায়। মানুহটো গ'ল, কি আনিব গৈছে মানুহটো? মৰা মানুহৰ মাথা আনিব গৈছে। মৰা মানুহৰ মাথা আহি আছে আৰু এতিয়া আহি আছে মাথালৈ। এতিয়া মানুহজনে এটা মানুহ মাথা লৈ আহিছে। মই মানে দেখাম যিমানখিনি পাৰোঁ। এতিয়া মানুহৰ পৰা পলাই আছে গোটেই সকলো, মানে ভগৱানৰ কিবা এটা ৰূপ হেৰি কৰে নে কি কৰে মই নাজানো ঠিক কেনেকৈ। মানুহ এজনে এতিয়া মৰা মানুহৰ মাথা এটা লৈ কিনে আহিছে। মই আপোনাক দেখুৱাম, আহি আছে। এইটো জানে অলপ ৰিক্সি হয়, অলপ ভালকৈ চালে দেখা পাব এজন মানুহ আহি আছে।
এইটো আপোনালোকে বিশ্বাস কৰে নে নকৰে মই সেইটো ক'ব নোৱাৰিম। এইটো মই আপোনালোকক ক'ব নোৱাৰোঁ যে এইটো বিশ্বাস কৰক বা বিশ্বাস নকৰক বুলি। সেই যিজন মানুহ গৈছিল হাতত দা এখন লৈ, সেইজন মানুহে তেওঁৰ মুখত এটা লাওখোলা কামুৰি লৈ আহিছে। আহি আছে তেওঁ, এতিয়া তেওঁৰ ওচৰত কোনো নাযায়, তেওঁ দাখন লৈ খেদি আহে, সেইকাৰণে ভয়তে কোনো নাযায়। কেমেৰা ইমান ভালকৈ উঠা নাই, তথাপিও মই আপোনালোকক দেখাব চেষ্টা কৰিছোঁ, চাওক অলপ ভালকৈ। বৰ্তমান যুগত এইটো বিশ্বাস কৰাটো সকলোৰে কাৰণে টান, কিন্তু এতিয়া এইটো এনেকুৱা পৰিস্থিতি যে এইটো বিশ্বাস কৰোঁ নকৰোঁ সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। এইটো চাওক সকলোতকৈ আচৰিত খেলা, এখন গালৰ পৰা আন এখন গাললৈ লোহা সোমাই দিছে। দিছ না ভাই শিবানীর নাম দিছ এইবাৰ চাওক আচৰিত হৈ যাব আপুনিও দেখা পালে। গজাল থকা মানে কাঠ এটুকুৰাত শুইছে মানুহজনে। পিকচাৰটো মই বহুতখিনি জুম কৰিছিলোঁ, সেইকাৰণে ফাটি গৈছে। ভালকৈ ইফালে আহিলে আপোনালোকে সকলোৱে দেখা পাব। মানুহজন চাৰিওফালে ঘূৰিব। এটা লাষ্ট খেল আছে, খেল মানে খেল বুলিয়ে কৈছোঁ মই, এটা লাষ্ট খেল পিঠিত বৰশী লগাই কিনে এটা তাৰমানে বাঁহৰে চকৰি টাইপৰ এটা বস্তু আছে যিটো ঘূৰাব। মই আপোনালোকক দেখাই আছোঁ, এতিয়া পিঠিত তাৰমানে বৰশী লগাইছে, কিন্তু আচৰিত কথা তেজ ওলোৱা নাই, একো ওলোৱা নাই এতিয়ালৈ মানুহজনে একো। এনেকুৱা বহুত কিবা কিবি আছে, আপোনালোকে ভিডিঅ'ত সকলোখিনি দেখা পাব। আপোনালোকে যদি গম পোৱা নাই কোনজন মানুহৰ পিঠিত বৰশী লগাব, তেন্তে ভিডিঅ'টোত চাওক। এজন বগা ধুতি পিন্ধা মানুহ মাটিত শুই আছে, তেওঁৰ চাৰিওফালে মানুহবোৰ আছে, আৰু তেওঁৰ পিঠিত বোলে ঘিউ লগাই আছে। ঘিউ লগালে তেওঁলোকৰ মতে তেজ নোলায় বোলে বৰশী লগোৱাৰ পিছত, আৰু এতিয়া তেওঁৰ পিঠিত বৰশী লগাই তেওঁক ওলাব। ভিডিঅ'টো চালে আপোনালোকে সকলোখিনি দেখা পাব। আপোনালোকে ভিডিঅ'টোত দেখা পাইছে ইফালে চাৰিজনমান মানুহ লগ লাগিছে। এই চাৰিজন মানুহে একেলগে হাতত থকা তেওঁলোকৰ বাঁহডাল ঘূৰাব, যাৰ কাৰণে তেওঁলোকৰ অপজিট চাইডে থকা মানুহজন, ওলমি থকা মানুহজন চাৰিওদিশে ঘূৰি থাকিব। আপোনালোকে ভিডিঅ'টো চাওক, ভালদৰে গম পাব।
এইবাৰ চাওক মানুহটোৰ দ্বিতীয়টো খেলা মানুহজনে হাতত ড্ৰাম লৈ বজাই বজাই চাৰিওদিশে ঘূৰি আছে এনেকে চাওক ভিডিঅ'টো বন্ধুসকল এইটোৱে আছিল আজিৰ ভিডিঅ' দেখা পালে কেনে আচৰিত কাম কিছুমান কৰিছে এইটো ভিডিঅ' আপোনালোকে মই কৈছোঁৱে যে কিছুমান কথা আপোনালোকে বিশ্বাস কৰিব পাৰে কিছুমান নকৰিব পাৰে সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰে যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব লগতে আপুনি যদি মোৰ চেনেল নতুনকৈ আহিছে ছাবস্ক্ৰাইবটো কৰি দিব আমি যিহেতু ভিডিঅ' কৰিছিলোঁ তাত আমি ভিতৰত সোমাই কিনে কৰিব খুজিছিলোঁ মানে আমাক যিটো এটা এৰিয়া বান্ধি দিছে মানুহবোৰ যাতে সোমাব নোৱাৰে কিন্তু আমাক ভিতৰত সোমাব নিদিলে সেইকাৰণে আমি বহুত কষ্ট হৈছে ভিডিঅ'টো বনোৱাত বা পিকচাৰটো অলপ ফাটিছে মাজে মাজে আপোনালোকেও চাওঁতে কিজানি আপোনালোকৰ অসুবিধা হৈছে গম পাইছোঁ